নমস্কাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত সন্নিৱিষ্ট কৰিছোঁ কেইটামান আজব প্ৰশ্ন। তেনেহ'লে চাওঁ আহক। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাই ল'ব পাৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰত ডাঙৰ পৰিয়ালটো ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মিজোৰামৰ বেকটঙত। ইয়াত 181 জন সদস্যৰে পৰিয়ালটো গঠিত। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে কোনটো জীৱই চকু বন্ধ কৰি দেখা পায়? ইয়াৰ শুদ্ধ উত্তৰটো উটে চকু বন্ধ কৰিও দেখা পায়। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে বিশ্বৰ কোনখন দেশত বেছি কেঁচুৱা জন্ম দিলে উপহাৰ দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰুছ দেশত। ৰুছ দেশত বেছি কেঁচুৱা জন্ম দিলে উপহাৰ দিয়া হয়। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে কোনখন নগৰত 2 মাহ দিন হৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোমৰ ফাষ্ট, নৰৱেত অৱস্থিত। ইয়াত 2 মাহ দিন হৈ থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে কোনটো জীৱৰ চকু জাপ নাখায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাছ। মাছৰ চকু কেতিয়াও জাপ নাখায়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে বিশ্বৰ কোনটো পক্ষীয়ে বাঘৰ দৰে মাত লগায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিতৰণ পক্ষী। ইয়াক দক্ষিণ আমেৰিকাত পোৱা যায়। ই বাঘৰ দৰে মাত লগায়। মোৰ ভিডিঅ'সমূহ চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পিছৰ প্ৰশ্নটো হৈছে জুই চিটিকি পৰা গছডাল ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মালয়েছিয়াত। মালয়েছিয়াত জুই চিটিকি পৰা এডাল গছ আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। বিশ্বৰ সকলোতকৈ ওখ পুৰুষজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাকিস্তানৰ আলমচন্না। 8 ফুট 6 ইঞ্চি আছে তেওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত কাপোৰত বাতৰি ছপোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্পেইন। স্পেইনত কাপোৰত বাতৰি ছপা কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে ভাৰতৰ কোন ঠাইৰ মানুহৰ ঘৰবোৰত দুৱাৰ নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছানি ছিংগাপুৰ। এই ঠাইৰ মানুহবোৰৰ ঘৰত এখনো দুৱাৰ লগোৱা নাই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।